এটা অতি দুখবৰ, যিটো খবৰ শুনিলে আপোনাৰো চকুৰো বৈ আহিব। অসমৰ কেইবাটাও জনপ্ৰিয় গীতত অভিনয় কৰাৰ উপৰিও কেইবাখনো ধাৰাবাহিক লগতে অসমৰ জনপ্ৰিয় বোলছবি ৰত্নাকৰতো অভিনয় কৰিছিল অভিনেতাজনে। অভিনেতাজনৰ খবৰটো পাই সঁচাকৈ সমগ্ৰ অসমবাসীয়ে এতিয়া শোকত ভাগি পৰিছে। অসমৰ জনপ্ৰিয় অভিনেতাৰ কিশোৰ দাস নৱপ্ৰজন্মৰ এজন উদীয়মান অভিনেতাৰ ২৮ বছৰীয়া সুদৰ্শন অভিনেতাগৰাকীয়ে বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে প্ৰথমতে বহিৰাজ্যত আৰু বৰ্তমান গুৱাহাটী হেল্থ চিটিত ভৰ্তি কৰোৱা হৈছে অভিনেতাজনক। চিকিৎসাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন হোৱাৰ অভিনেতাগৰাকীক এতিয়া বৰ্তমান সহায়ৰ প্ৰয়োজন। শেহতীয়া তথ্য অনুসৰি অভিনেতাগৰাকীক বৰ্তমান জুবিন গাৰ্গ আৰু জয়ন্ত কাকতিয়ে মুম্বাইলৈ নিয়াৰ কথা সদৰি কৰিছে। অভিনেতাজনক যিমান পাৰে সিমান আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰক। অভিনেতাজনক অতি সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিলোঁ। অসম চৰকাৰো যিমান পাৰে সিমান অভিনেতাজনক সহায় কৰক। ভিডিঅ' ৰিপৰ্ট লাইভ নিউজ 24।